হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। চ' এয়া মই বাৰীলৈ আহি আছোঁ। আজি আপোনালোকক দেখুৱাম যে চাহপাতনো কেনেকৈ তোলে। চ' ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এইখনেই হৈছে আমাৰ বাৰীখন, মানে এইখন আমাৰ পাছফালটো হয়। আগফালেও আছে বাৰু চাহপাত। এয়া পাছফালৰখিনি দেখুৱাইছোঁ। এয়া বাইদেউহঁতে তুলি আছে চাহপাত। দুগৰাকী বাইদেউ আহিছে বাৰু এতিয়ালৈকে, আৰু আহিব বাৰু, মাতিছোঁ। চ' এয়া তেওঁলোকে পাত তুলি আছে। ময়ো তুলিম, দেখুৱাম আপোনালোকক কেনেকৈনো তোলোঁ। এইফালে মানুহজনেও অকণমান লাগি দিছে, আৰু যিহেতুকে সকলো বাইদেউ নাই অহা, অকণমান সিহঁতৰ লগতে তুলি দিছে, দুগৰাকী বাইদেউৰ লগতে মানে। এয়াই আৰু এইখনেই আমাৰ বাৰীখন দেখুৱাই দিছোঁ আপোনালোকক। এইফালে এইফালে মানুহজন। এয়াই আৰু ময়ো দেখুৱাম বাৰু, কেনেকৈনো ছিঙে দেখুৱাই দিম আপোনালোকক। এয়া মানুহজনে ভৰাই আছে পাত বেগত। চ' এতিয়া মই ছিঙি পেলাই দেখুৱাম, আপোনালোকে চাই যাওক মইনো কেনেকৈ পাত তোলোঁ। চাহপাতনো কেনেকৈ তোলে আপোনালোকে চাওক। এনেকৈ ধৰি মই জাষ্ট এনেই দেখুৱাই দিছোঁ বাৰু আপোনালোকক। এনেকৈ মানে এইটোৱে প্ৰচেছ হয়। ঘৰত মানে আমি শাকবোৰো যেনেকৈ বুটলোঁ, তেনেকৈ আপোনালোকে ছিঙিব পাৰে। এনেকৈ ছিঙিলে বেছি ভাল, আৰু শাক বুটলা নিচিনাকৈ ছিঙিলে ধৰক অলপ অলপ উঠিব হাতত পাতটো। এনেকৈ ছিঙিলে সৰহকৈ উঠে। মই ছিঙি আনিলোঁ, আনি পেলাই থলোঁ। আৰু এনেকৈ দেখিছে নহয়, গছজোপা ছিঙাৰ পিছত এনেকুৱা ক'লা হৈ যায় পাতবোৰ, মানে কোমলীয়া পাতবোৰ ছিঙি দিয়া হয় যে। ছিঙা আগতে এনেকুৱা ধুনীয়া সেউজীয়া হৈ থাকে, দেখিবলৈও ভাল লাগে নহয় জানো। পাতবোৰ এতিয়া আনিলোঁ ঘৰলৈ, ধুনীয়াকৈ ঠাই সাৰি পেলাই মাটিতে থৈছোঁ। কাৰণ কেলেই, যিহেতু গৰম, পাতটো জ্বলি যাব। আৰু এইফালে এইডাল কাটাতে মানে পাতবোৰ জোখা হয়। এনেকৈ উঠাই দি কিমান কেজি হ'ল, এনেকৈ আৰু সেয়াই আৰু চাহপাতবোৰ আনি ঘৰলৈ তেনেকৈ মেলি দিয়া হয়। যিহেতুকে গৰম হয়, পাতখিনি জাপ লাগি থাকিলে জ্বলি যাব, নষ্ট হ'ব। আৰু আনি লৈ মাজে মাজে সেইবোৰ লৰাইও থাকিব লাগে। চ' আপোনালোকে দেখিলে পাত কেনেকৈ তোলে, চাহপাতনো কেনেকৈ তোলে আপোনালোকক দেখুৱালোঁ। চ' আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আকৌ পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।